ঘৰত নতুন আলহী আহিছে, মাৰ লগৰ এগৰাকী আহিছে। এয়া মই মানে আণ্টিৰ কাৰণে মই কি বনাইছোঁ দেখিছেনে? পিঠা বনাই আছোঁ দেই। চেফটো বেয়া হৈছে কিন্তু খাবলৈ বহুত ভাল। আমি ৰাতিপুৱা বনাই খালোঁ দেই। পৰহি দিনাখন মই কি হ'ল, পিঠাখিনি গুলি ৰাখিছিলোঁ, তাৰপিছত ফ্ৰিজত থৈ দিলোঁ। কি ধুনীয়া হৈছে দেখিছেনে কালাৰটো? আপোনালোকে এনেকৈ বনাই খাব পাৰে। গুড়ৰ লগত বনাইছোঁ, পিঠাগুড়ি দি, আৰু অলপ আটা দিছোঁ দেই। ময়দা থাকিলে ময়দা অলপ দিব পাৰে, কিন্তু খাবলৈ বহুত ভাল হয়। এয়া চাহ দেখিছেনে? কি হৈছে আমাৰ ইয়াত এটা চৌকাহে জ্বলে, সেইকাৰণে মানে মই পিঠাকেইটা প্ৰথম বনাই লৈছোঁ। গৰম পানী কৰিব লাগিব, গৰম পানী যিহেতু লাগিয়ে থাকে আমাক। তাৰপিছত বেটাৰ কাণ্ড কি কৰিছে মানে সেয়া বহি আছে। সেইটোৱে আৰু আমাৰো এয়া দেখিছেনে? এইফালে আলহী বহি আছে। আণ্টি এইবিলাক আনিছে দেখিছেনে? মৰম আৰু মালে মৰম। এইখিনি আনিছে, কি আনিছে আমি চোৱা নাই এতিয়ালৈকে। এইখিনি ইয়াত বাচন থ'বৰ কাৰণে। ইয়াত দেখিছেনে? মই আণ্টি আৰু আণ্টিৰ ল'ৰাটোক পানী খাবলৈ দিব গৈছোঁ। কিবাগৰ ল'ৰা আহিছিলে, সি গুচি গ'ল। মানে যিহেতু কি হৈছে, সি কিবা কামত আহিছিলে নেকি, মাক আণ্টিক থৈ গুচি গ'ল। এতিয়া আণ্টি আছে মাৰ ঘৰত, অকণমান দেৰি থাকিব। তাকে আৰু এতিয়া চাহখিনি দি লওঁ। পানী দিয়া হৈ গ'ল, দেখিলে আপোনালোকে। পানীখিনি দি ল'লোঁ। মাৰ লগত কথা পাতি আছে আণ্টি। বহুত দিনৰ পাছত আহিছে, যিহেতু সেইবাবে জানে আৰু লগৰ ছোৱালী এজনী কাৰোবাক লগ পালে কেনেকুৱা হয়, সেইবাবে মাক কথা পাতি আছে। মই সেইকাৰণে চাহখিনি বহাই দিছোঁ। আৰু চাহখিনি বহোৱাৰ পাছত এতিয়া বহুত কাম বাকী আছে, গম পাইছেনে? আগফালৰ ৰুমটো যেনে তেনে চিজিল লগাই হৈ গ'ল। এতিয়া পিছফালৰ এইটো ৰুমহে অকণমান চিজিল লগাব আছে, আৰু পাকঘৰটো অকণমান অলপ চলপকৈ চিজিল লাগিলে। যিহেতু ৰুমটো বহুত সৰু, বস্তু বহুত বেছি আছে, সেইবাবে মানে নহৈছেগৈ, সৰু হৈছে ৰুমটো। আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক। মই পৰ্দা লগাবলৈ গৈ পৰ্দাখন নেলাগিলেই মানে খিলিটো এৰি গুচি আহিলে। এতিয়া লগাব লাগিব। বাবা আহিলেহে হ'ব। মই চাহ দি আহোঁগৈ দেই, আণ্টিক চাহ দি লওঁ। আণ্টি চাহ। এয়া দেখিছেনে? আণ্টিক চাহ খাবলৈ দিবলৈ মাতিছোঁ, আৰু খালে আৰু এতিয়া চাহ। এয়া দেখিছেনে? বেটাক মায়ে লৈ আছে আৰু বগীচা পানী লৈছে দেই। এইফালে আজি যিহেতু ৰ'দটো দিছে আৰু বতৰটো ভাল, সেইবাবে কাপোৰ এগালমান ধুলোঁ। আজিৰ নিচিনা জীৱনত মই কেতিয়াও কাপোৰ ধোৱা নাই। যিহেতু কালি কৈছোঁ আপোনালোকক আগৰ ভিডিঅ'টোত, কালি বহুত মানে বিছনা চাদৰ যেইখন আছে, মানে যিমান কেইখন আছে, 7খন মানে আছে, আৰু 3খন ধুবলৈ থাকিলেই দেই ফ্ৰেণ্ডছ। সেইকেইখন মানে ধুলোঁ, পূৰা ধুলোঁ। আৰু ইয়াত ইমান ধুনীয়া বতাহ মাৰি থাকে আৰু ৰ'দ দি আছে, সেইবাবে সোনকালে শুকায়ো গ'ল। এইবোৰ পৰি গৈছে দেখিছেনে কাপোৰবিলাক। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই। বাই বাই।